শ্ৰদ্ধাৰ দৰ্শকবৃন্দ, আমি দ্বিতীয়খন নাটকলৈ আগবাঢ়িবলৈ লৈছোঁ। প্ৰশিক্ষাৰ্থীসকলে নিজে ৰচনা কৰা ৰাভাদেৱৰ জয়া নাই কীৰ্তিৰ আধাৰত সতী জয়মতী নাটকখন। আহক আমি নাটকখনৰ মাজলৈ আগবাঢ়ি যাওঁ। আপোনাৰ ঘৰটো বিচাৰোতে ইমান দিগদাৰ হ'ল। মই ইটো সুধিছো নেজানে, সিটো সুধিছো নেজানে, যেন তেন আহি সোমাইছোৱে আৰু। বিৰাট কম কৰিছে। ফেনখন দিবাচোন অকণমান। মই ঘৰৰ পৰা ওলোৱাৰ পৰা ফোন কৰিছো জানেনে আপোনাক। আহি আহি একদম এইখন পালোহি, ফোনটো অফ কৰি থৈ দিছে মানুহজনে। আপুনি এবাৰ ৰুম কেইটা চাই এইটো বাথৰুম আৰু এইটো বেডৰুম আৰু এটা কিচেন। ঠিকে আছে বাৰু, ৰুম কেইটা অকল বলে তিনিটা ৰুম ন? হয়, ঠিকে আছে। মকৰাজন কিন্তু চাফাই কৰে নাইছো এতিয়ালৈকে। তোমাৰ কি কৰিবলৈ দিছো? মই তোৰ মকৰাজন এইবোৰ চফাই কৰা নাই। হেৰি আৰু এটা কথা, এই গাড়ীখন আপোনালোকৰ ৰাস্তাটো ঠেক যে নোসোমালে, সেই মেইন ৰাস্তাতে থোৱা আছে। বস্তুখিনি কোনে নমাই দিব? বগাই কৈ দিব। বগাই প্ৰথমে বাইদেউ ভাগৰ বস্তুকেইটা নমাই লবি। আপুনি কিন্তু মোক প্ৰত্যেক মাহৰ 10 তাৰিখৰ আগে আগে ভাড়াটো দিব লাগিব। এইবোৰলৈ আপুনি টেনচনেই নল'ব। আমুকে ভাড়া একদম মাহে মাহে ক্লিয়াৰ কৰি যাব। আপুনি বেয়া নাপাব কথাষাৰ সোধাৰ কাৰণে। নাই কিয় বেয়া পাম? সেইটো আপোনাৰ কৰ্তব্য। হয়, মই এতিয়া আহোঁ। ঠিক আছে। ৰুমটো ঠিকেই আছে আৰু এজনীয়া মানুহ বস্তুখিনি একদম লাহে কেইটাত বস্তু সোমাই আছে, ভাঙি লাগি খুব পাই হ'ব। এই চব বেগ নামিলে নে? ঠিক আছে দে, মই বস্তুখিনি চিজিল কৰি লওঁ বুজিছ। বাইদেউ আপুনি এজনীয়া মানুহ ইমান বস্তু লাগেনে? তই কম বেগ পেলাও, এনে মালিকে গাড়ী পাৰিলে কাম নাথাকে বুজিছ। এই আগৰ মানুহলৈ আছিলে এটা বস্তু কেইটামান আছে, সেইকেইটা পিছতকে চাইড কৰি দিম বাৰু। ডাঙৰ ডাঙৰ বস্তু আছে নেকি? নাই, হ'ব দে, মই ঠিক কৰি ল'ম। মই হেৰি কৰিম, এইটো বস্তুবোৰ চাইড কৰি লৈ যাবি। এই চাহ খাবলৈ কিবা এটা দিয়ক। চাহ খাবনে? কিন্তু মালিকটো দিছিলোঁ নে কলে গ'লি? চাহ জলকীয়া দিলে আৰু এটকাও নাপাওঁ এতিয়া মোৰ। এই লৈ তেতিয়াহ'লে লৈ যাবি। তই শুন, মই অকলশৰীয়া মানুহ। এই কিবা বিপদে হ'লে আহিবি আকৌ মাতিলে দেই। তেতিয়াহ'লে কোন বাইদেউ চিনেমা গ'লে পঢ়িব আৰু। আপোনাৰ ৰাতি কিবা বস্তু প্ৰয়োজন হয়, এই বগাই কমাই দিব। খালি 30 টকাটা সাজি কৰি থ'ব। বাৰু যাওঁ দিয়ক। যা দিলে কৰিবা। চিন্তা
গাড়ী কাৰেণ্টটো নাহালেগে এইখনকে পকৰা আপোনাৰ কাম কিমান আগবাঢ়িল মোৰ কামত বাঢ়িছে বাকী আছে অলপ আপুনি কিন্তু কাম হোৱাৰ পাছত আমাক নজনোৱাকে নাথাকিব আপোনালোককো নজনালে কাক জনাম দিয়কচোন আমাকে প্ৰথম জনাব দেই ঠিক আছে দিয়ক আপোনালোককে জনাম ৰাখিছো হ'ব দিয়ক ইহঁতি বাৰু মোক কিয় ইমান জোৰ কৰি আছে সুবিধা ল'ব খুজিছে নেকি আকৌ মনটো প্ৰকাশ কৰোঁ নে নকৰোঁ বৰ সমস্যাত পৰিছোঁ দেই মোৰ ভাত ৰান্ধি হৈ গ'ল ব'লা খাই লওঁগে ভাত ৰান্ধি গ'লেই নে 9 বাজিছেচোন 9 বাজিল ভাত নোপোৱা নাই ভাত নেখাওঁ এতিয়া মোৰ কাম কেইটামান আছে কৰি লওঁ তুমি খাই লওঁগে যোৱা তুমি আৰু তোমাৰ এই কিতাপখন তোমাক মই বাৰম্বাৰ কৈছো কিতাপখনৰ তুমি ইমান লাগি নাথাকিবা চোৱা কেইদিনমান পাছত এতিয়া মোৰ চাকৰিটোও হ'ব তেতিয়াতো এইবোৰ লাগিব নালাগে আৰু শুনা এইখন যদি কিতাপ প্ৰকাশ পায় সমাজৰ আগত আমি কিন্তু চকু তল কৰি থাকিব লাগিব আৰু তুমিতো জানাই মই দুৰ্নীতি সহ্য কৰিব নোৱাৰো দেশৰ কথা আছে ৰজাঘৰৰ মানুহে তোমাক সহজতে এৰি নিদিব আকৌ এবাৰ কৈ গৈছো দেই ভাবিবা পাৰ্থৰ দৰে বাৰু সকলো মানুহে মোক এনেকৈ ভাবিব নেকি মোৰ মনটো প্ৰকাশ কৰি নিদি মনতে ৰাখি থওঁ নেকি তেওঁত কিতাপখন প্ৰকাশ কৰি দিলে সেই জয়মতীৰ নিচিনাকৈ ৰাজঘৰীয়া মানুহে মোকো বিচাৰি ফুৰিব নেকি তেতিয়া নগা পাহাৰে পাহাৰে ক'ত পলাই ফুৰিব যদি ওচৰৰ পঞ্চেদি ময়ো সেই তাঁতবোৰত হাজিৰ হ'ব লগা হয় মোক খুলি ময়ো ক'ব লগা হয় গদাপানীৰ কথা মই ক'ম নে মই গদাপানীৰ কথা ক'ম নে মই ক'ম নে নাই নাই মই নকওঁ মই গদাপানীৰ কথা নকওঁ মই গদাপানীৰ কথা কেতিয়াও নকওঁ কেতিয়াও নকওঁ গদাপানী ক'ত আছে নকওঁ মই তুমি যোৱা ভালে ভালে কৈ দে তোৰ গদাপানী ক'ত আছে বুঢ়া বুঢ়াই ডাঙৰে আহি পালেহি তোৰ অৱস্থা বেয়া হ'ব কি মই নকওঁ মই কৈছো নাই নকওঁ কি সংবাদ জয়মতীয়ে মুখ খুলি ক'লে নে গদাপানী ক'ত আছে জয়মতী তোক ইমান দিনৰ পৰা ভালে ভালে সুধি আছো তই গদাপানী ক'ত লুকুৱাই ৰাখিছ নকওঁ কিয় নকওঁ মই চা জয়মতী এই বুঢ়া গোহাঁই ডাঙৰীয়া জলে তলে নাযায় তই চাগে ভালকৈ জান তোৰ অৱস্থা বেয়া নহওক বুলিহে তোৰ ওচৰলৈ আহিছিলো আপোনালোকে মোক যিয়েই শাস্তি নিদিয়ক কিয় মই তাকেই মানি ল'ম কিন্তু মই নকওঁ তোক ইমান দিনৰ পৰা সুধি আছো তোক জয় গদাপানী ক'ত লুকুৱাই ৰাখিছ নকওঁ কিয় তই জয়মতী তোক শেষবাৰৰ বাবে সুধিছো গদাপানী ক'ত লুকুৱাই ৰাখিছ ক নকওঁ মই কবি নে নকওঁ
নাই এইদৰে নহব শুন তোৰ মনত আছে তোৰ দুটাকৈ লাই লেচা আছে তাহাঁতৰ যদি তোৰ নিচিনা অৱস্থা হোৱাৰ মন নাই তোৰ আজি শেষ ৰাতি দিছো শেষ ৰাতিটোত ভাবি তই কবি যে গদাপাণি ক'ত লুকুৱাই ৰাখিছ নহ'লে মই এইবোৰ কথা কিয় ভাবি আছো ইমানকৈ মই কিতাপখনত বৰ বেছিকৈ সোমাই পৰিছো নাই কিমান আৰু কৰিব লাগিব বৰুৱানীজনীয়ে বাৰু কেলে কিতাপখন প্ৰকাশ কৰি দিয়া নাই তাই যদি এবাৰ কিতাপখন প্ৰকাশ কৰি দিয়ে এইফালে গ'লো বোলে বাবুলালৰ নিউজ সেইফালে গ'লো বোলে বাবুলালৰ নিউজ তিনিআলিটো বোলে বাবুলালৰ নিউজ চাৰিআলিটো বাবুলালৰ নিউজ যেনিয়ে যাওঁ তেনিয়ে তেতিয়া বাবুলালৰ নিউজে হ'ব মানেতো ফেমাছ মানেতো পইচা মানালী গোৱা সকলো ঘূৰিবলৈ যাওঁ তাই কিন্তু কিতাপখন প্ৰকাশ কৰে বা নকৰে নাই মই এনেকে থাকিলে নহ'ব তাইক তোৰ ফালৰ পৰা খোজ এটা দিব লাগিব তেতিয়াহে তাই প্ৰকাশ কৰে নেকি আজি ফোন নকৰোঁ ডাইৰেক্ট ঘৰলৈকে যাওঁ আপুনি কি ইমান চিন্তা কৰি আছে মই কিতাপখন প্ৰকাশ কৰোঁ নে নকৰোঁ সেইটোকে চিন্তা কৰি আছো আপুনি ইমান চিন্তা কৰিব নালাগে আমি আছোঁ আৰু কিবা দৰকাৰ হ'লে আমাক জনাব সেইটোতো হয় তথাপিও ভাবকচোন যদি মই কিতাপখন প্ৰকাশ কৰোঁ যদি ৰাইজে আঁকোৱালি নলয় তেতিয়া কি হ'ব হয় বাৰু এবাৰ আপুনি ভাবি চাওক এই কিতাপখনতে দেশৰ বহুতো দুৰ্নীতিৰ কথাও লিখা আছে আপুনি এবাৰ ভাবি চাওক সেইটো বাৰু হয় তথাপিও আৰু আপোনালৈ বিপক্ষ পাৰ্টীয়ে এটা প্ৰস্তাৱ পঠিয়াই প্ৰস্তাৱ হয় আপুনি যদি এই প্ৰস্তাৱটো মানি লয় পইচা পাতিৰ পৰা ধৰি আপোনাৰ সকলোবোৰ দিম হয় নেকি হয় তেতিয়াচোন ভালেই হ'ব আৰু চাওক এনেকুৱা চান্স আকৌ বাৰে বাৰে নাহে হয় বাৰু মই প্ৰস্তাৱটোৰ কথা ভাবিম দিয়ক আৰু আপোনাৰ স্বামীয়ে যিটো চাকৰিৰ বাবে লাগি আছে সেই চাকৰিটো অলপ সহায় কৰি দিম বুলি কৈছে তেতিয়াতো বেছি ভাল হ'ব মই এতিয়া আহোঁ অঁ ঠিক আছে দিয়ক আপুনি কিন্তু এবাৰ কথাষাৰ ভাবিব ভাবিম দিয়ক মই প্ৰস্তাৱটো মানো নে নামানো যদিহে মই প্ৰস্তাৱটো মানো তেতিয়া আমাৰ জীৱনৰ সকলোবোৰ সমস্যাই দূৰ হৈ যাব পাৰ্থই অতদিনে বিচাৰি ফুৰা চাকৰিটো পাব আহি থকা জীৱনটো সুন্দৰ হৈ পৰিব কিন্তু যদিহে মই প্ৰস্তাৱটো নামানো তেতিয়া কি হ'ব নে মোৰ পৰীক্ষাবোৰ চব শেষ হৈ যাব নেকি যদিহে মই প্ৰস্তাৱটো মানি লওঁ মোৰ জীৱনৰ হাতীটোত দাগ পৰিব নাই মই প্ৰস্তাৱটো মানিব নোৱাৰো মই এই প্ৰস্তাৱ মানিব নোৱাৰো মই নোৱাৰো কেতিয়াও নোৱাৰো আদৰি তুমি এই প্ৰস্তাৱ মানিবই লাগিব নাই তুমি এবাৰ আমাৰ ৰজাৰ প্ৰস্তাৱ মানি লোৱা নাই মই নোৱাৰো তুমি যদি নামানা আমি কঠোৰ ব্যৱস্থা হাতত তুলি লওঁ আদৰণি তোক শেষবাৰৰ বাবে কৈছো মই মোৰ প্ৰস্তাৱ মানি ল আৰু তোৰ জাতি চিহ্ন মোক দে নহ'লে কিন্তু ইয়াৰ পৰিণাম বেয়া হ'ব মোক কথা কয় বৰগোহাঁই এই চুতীয়া ৰামণীয়ে নিজৰ জাতিৰ চিহ্ন আদাক নিদিয়ে লাগিলে নিজৰ প্ৰাণ দিব কিন্তু নিজৰ জাতিৰ চিহ্ন আদাক নিদিয়ে মানে তই প্ৰস্তাৱ নামান নামানো মই প্ৰস্তাৱ কি চাই আছ
বন্দী কৰ নাহিব মোৰ কাষলে আপোনালোকে এবাৰ আগবাঢ়ি আহে মই এই গুণ্ডাৰ পৰা প্ৰাণ দিম নাহিব কামবোৰ কৰি গৈছে গৈনে গৈছে আই চিলনী কেইটা অলপ মন কৰি দিবা হ'ব কিতাপখনৰ বৰ বেয়াকৈ সোমাই পৰিছে আইও কামবোৰ সম্পূৰ্ণ হৈছে কালিদাৰ প্ৰভাততে আমি ৰণক্ষেত্ৰলৈ যাত্ৰা আৰম্ভ কৰিব লাগিব সেয়েহেতু কওঁ মই এই যুদ্ধ আমি নিজৰ বাবেহে লাগিছো আনৰ বাবে নহয় নাৰী জাতিক ইমান আমি তলতীয়া কৰিব নোৱাৰো আমাৰ দেহত শেষ দিনটো ৰক্ত থকালৈকে আমি এই যুদ্ধত যুঁজ দি যাব লাগিব জয় সোণালী জন্মভূমি জয় 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 সখী দুৰ্গসকলে আহি আমাৰ ৰাজদ্বাৰত ভৰি দিছেহি দুৰ্গক সখীসকল যুদ্ধৰ বাবে সাজু হৈ আছো আই মূলা গাভৰু বৈশ্যতা স্বীকাৰ কৰি লোৱা আৰু আমাৰ লগত আহা নহ'লে কিন্তু ইয়াৰ পৰিণাম তোমাৰ পতিৰ যি হৈছিল একে হ'ব মই আজি এই দিনটোৰ বাবে অপেক্ষা কৰি আছিলো তই নাৰী কিমান দুৰ্বল বুলি ভাবিলি আৰু তই মোৰ স্বামী হত্যা কৰিছিলি আজি তোক হত্যা কৰি মোৰ স্বামী হত্যাৰ প্ৰতিশোধ ল'ম মূলা গাভৰু এই দুৰ্বকে তিৰোতাৰ বিৰুদ্ধে যুঁজ নালাগে কিন্তু তুমি যদি এই বিচাৰা এই হওক সখীসকল আক্ৰমণ কৰা আক্ৰমণ কৰা নাৰী কিমান দুৰ্বল বুলি ভাবিছিলি নাৰীক দুৰ্বল বুলি ভবাৰ প্ৰতিফল আজি তই নিজৰ হাতে হাতে কৰ জয় সোণালী জন্মভূমি নাই মই কিতাপখন প্ৰকাশ কৰিমেই মই কিতাপখন প্ৰকাশ কৰিলেহে পাৰ্থৰ এতদিনে বিচাৰি থকা চাকৰিটো পাব নে মই কিতাপখন প্ৰকাশ কৰি যদি পাৰ্থৰ চাকৰিটো লওঁ তেতিয়া আকৌ দেখোন দুৰ্নীতি কৰা হ'ব নেকি নে মই জেললৈ গ'লেহে জয় আহোঁ জয়মতীৰ এটা ওলোটা ৰূপ নাই মই একো নিবিচাৰো মই এটা সহজৰে জীৱন যাপন কৰিব খোজো নাই মোক একো নালাগে মোক একোৱেই নালাগে